বন্ধু বান্ধৱীসকল, মই ৰীতা হাজৰিকা দাস চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকলৈ আজি এটা নতুন ৰেচিপি আগবঢ়াইছোঁ। আপোনালোকে চাগে নিশ্চয় কল খায় সকলোৱে, জাহাজী কলে হওক বা চেনি চম্পা কলে হওক, আৰু বেয়াবোৰ কি কৰে নিশ্চয় পেলাই দিয়ে নহয় জানো। আৰু সেইবোৰ কল মই পেলাই নিদি তাৰে এটা সুন্দৰ ৰেচিপি আগবঢ়াইছোঁ আপোনালোকলৈ। আৰু কিদৰে বনাইছোঁ আৰু কমপ্লিট বা সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু চাই লৈ বনাই লৈ খাই লৈ মোলৈ জনাব। আৰু তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই এবাটি ময়দা লৈ লৈছোঁ। এটা কলৰ কাৰণে এবাটি ময়দাই যথেষ্ট। আৰু এয়া হৈছে জনি গুটি, আৰু এয়া চব গুটি কেইটামান, এয়া বেকিং পাউডাৰ, এয়া অকণমান নিমখ লৈ লৈছোঁ, আৰু এয়া চেনি সম পৰিমাণৰ জোখাৰ। এইটো হৈছে জাহাজী কল আৰু এইটো হৈছে ৰহা কল। এই কলটো মই বাকলিখন গুচাই লৈছোঁ। এইটো একদম ৰহি গৈছে দেখিছেনে? এইটো মই পেলাই নাই দিয়া। এতিয়া মই ময়দাখিনি এটা বাতিত লৈ লৈছোঁ, আৰু ইয়াত এতিয়া মই এইখিনি চেনি মিলাই দিছোঁ। আৰু এয়া হৈছে জনি গুটি কেইটামান মিলাই দিছোঁ, আৰু অকণমান নিমখ দিছোঁ। মিঠা আৰু নিমখীয়া ভাল লাগিব, সোৱাদ হ'ব। আৰু এই কেইটামান চব গুটি, এয়া মই পানী নিদি গাখীৰ দিছোঁ। এয়া আমুল তাজা গাখীৰ দিছোঁ মই ইয়াত। আৰু এইটো কলটো মই ইয়াত দি দিছোঁ, আৰু অকণমান বেকিং পাউডাৰ দি দিছোঁ। এতিয়া মই এইখিনি গোটেইখিনি একেলগে ভালকৈ মিলাই ল'ম। মন কৰিব যাতে কলটো ভালকৈ তাৰ লগত ময়দাখিনিৰ লগত মিলি যায়। এয়া দেখিছেনে পেষ্টখিনি কি সুন্দৰ হৈ গৈছে। আৰু বৰ বেছি ঢিলাও নকৰিব আৰু খুব বেছি টানো হ'ব নালাগিব। এতিয়া মই কেৰাহী এখনত এয়া ৰিফাইন তেল দি লৈছোঁ, আৰু পেষ্টখিনি এটা এটাকৈ কেৰাহীখনত দি গৈছোঁ। এয়া ৰঙচুৱা হৈ গৈছে দেখিছেনে? এনেকৈ লুটিয়াই দিব। বৰ বেছি ৰঙচুৱা হ'বলৈও নিদিব। মই যেনেকৈ বনাইছোঁ ঠিক সেইধৰণে বনাব। বেছি ৰঙচুৱা হ'লে অলপ তিটিকি তিটিকি হ'ব, যিহেতুকে কল আৰু চেনি দিয়া আছে যে। এয়া আমাৰ পকৰি হৈ গৈছেগৈ, কলৰ পকৰি। এখন প্লেটতে নমাই থৈছোঁ। এয়া আমাৰ পকৰি হৈ গৈছে সুন্দৰকৈ। এয়া আৰু আলহী অতিথি আহিলে সুন্দৰকৈ দিব পাৰিব, খুব বা 5 মিনিট বা 10 মিনিটৰ ভিতৰতে, আৰু নিজেও ধুনীয়াকৈ চাহৰ লগত পৰিৱেশন কৰিব পাৰিব। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ। ধন্যবাদ, নমস্কাৰ।